হেৰা কি কৈছা অ আজি বৰ ভকভকে গৰম এটা উঠিছো বৰষুণে দিব নেকি বৰষুণ দিলে আকৌ বৰ চিন্তা হয় নহয় আমাৰ এই দ মাটি তাতে আকৌ বৰষুণ এজাক দিলেই পানী বুৰে এতিয়া মই সেই লুখিনি কাটি থৈ আহিব লাগিব গৈ পিনি হেৰা শুনিছানে চাহটো এতিয়া নাখাওঁ মই পথাৰৰ পৰা আহোঁগৈ পথাৰৰ পৰা আহিয়ে চাহটো খাম আৰু বুইছা বাৰু কোৱাচোন বাৰু আজি বাৰু সেই নামাকৰণত কিবা খুৱাই তাকে মই এতিয়া চিন্তাই লাগিছে বুইছা মই আকৌ সেই লুচি পুৰি ভাগ হ'লে ভাল পাওঁ নাই মই সেই বৰভাত ভাগ বেছি ভাল পাওঁ হয় নেকি আমাৰ আকৌ সেই হৰকান্তই মাত এভাগ লগাই যাব কৈছিলে মাত এষাৰ লগাই যাব লাগে বুইছা বুইছা তাকে মাত এষাৰ লগাই যাম দিয়া বোলা সেই ৰাপা সেইটো দেখোন হৰকান্ত এই কোৰ লৈ বা কোলে ওলালে তাকে ঐ পথাৰলৈকে যায় নেকি এই এপালি খাই লোৱাচোন বোলো হেৰা হৰকান্ত এই কোৰ লৈ কোলে ওলালিও মই সেই পথাৰৰ পৰা আহোঁগৈ পিছে আপোনালোক আমি আকৌ সেই মানে ঘৰৰ সুধি পৰা আহোঁ মই যাব নোৱাৰিম আৰু মই আকৌ সেই পথাৰলৈ যাওঁ বতৰ আকৌ গোমা কৰি আছে যে বৰষুণ হ'লে আকৌ আমাৰ মাটিকেইডৰা পানীৰে উপচি পৰে তাকে সেই লুৰবোৰ কাটি থৈ আহোঁগৈ হয় নেকি তই পথাৰলৈ যাওঁ যদি আমাৰ মাটিকেইটাও চাই থৈ আহিবিচোন ঠিক আছে মই চাই আহিম আৰু ভাল বাৰু দেই ঠিক আছে তেতিয়াহ'লে মই গৈয়ে থাকোঁ ভাল বাৰু আপোনালোকো যাওক নহ'লে আকৌ সেই নামলৈ দেৰি হ'ব যে আমি বাপ তেনেহ'লে গৈ থাকোঁ ব'লা হেৰা মই আহিলোঁ চাহটো লৈ আনা গৈছিলেহে ইমান সোনকালে আহিলেই নে দিয়া দিয়া শুনিছানে এইবাৰ আমাৰ সেই খেতিখিনি বৰ ধুনীয়া হৈছে যোৱাবাৰো দেখোন আমাৰ খেতিখিনি ভাল হৈছিলে পিছে বানপানীৰ কবলত পৰিহে আমাৰ খেতিখিনি হেৰুৱাব লগা হ'ল আকৌ এইবাৰো বা কি হয় ঠিকান নাই ৰেডিঅ'ত শুনিছো দেখোন এইকিদিনতে বোলে ধুমুহা বতাহো আহিব অনুমবিলাক কথাবোৰ নক'বা যোৱাবাৰ চৰকাৰে ইমান ধুনীয়াকৈ সেই মঠাইটো বন্ধাই দিছে এইবাৰ নদীৰ পানী আহিলেও মই মঠাইটো ভাঙিব নোৱাৰে যোৱা ভাত নাথাকে যোৱা মই সেই বাৰীতে অলপ কাম লাগোগে যোৱা ময়ো যাওঁ বাৰীতে অলপ কামকে লাগোগে বৰষুণ যাক নেৰাই হ'ল দেখোন নদীটো ইমান পানী বাঢ়িছে কিবা ভয় ভয়ে লাগে দেখোন কিহৰ ভয়ডাল লাগি ওলাইছে সেই মথাউৰিটো যে এইবাৰ বনাই থৈ গৈছিলে আমাৰ মোৰ কিন্তু কামবোৰ পচন্দ নহ'ল বুজিছ কিবা ভয়ে ভয়ে দেখোন লাগি আহে কথাবোৰ চিন্তা কৰিলে যোৱাবাৰ ইমান ধুনীয়াকৈ বনাই থৈ গৈছে কিহৰ ভয়ডাল কৰিবলৈ আছে আজি আকৌ কথাটো ক'বলৈ সহজ কিন্তু শুনিবলৈ বেয়া হ'লেও এটাই সত্য যে চৰকাৰৰ পৰা যিবোৰ আঁচনি আজিলৈকে বনাইছে পিছত কিন্তু এটা কেলেংকাৰী ধৰা পৰেই বাদ দেই সেইবোৰ কথা আজি কমলৰ ঘৰত বিয়া নহয় বৰষুণে বন্ধ কৰিলে আজি কমলৰ ঘৰত বিয়া আছিলে ন তাকেহে গৈ যাওঁ জানো গৈ দুখনমান কিন্তু মাৰি থৈ আহিব পৰা যায় গৈ যাওঁ কিমান পাৰিবি খাবলৈ ৰুটি তই কিমান পাৰিবি কচোন মই পাৰিম 50খনমান বাপৰে 50খন তই কিমান পাৰিবি মইতো 55খনমান পাৰিব লাগে মোক কি বেচিছোন বৈ চাওঁ বৈ দেখা যাব কোনে কিমান পায় আমাৰ মঠাইটো ভাগিলে মইতো কোৱা নাছিলো মঠাউৰি ভাঙিব বুলি এই মানে মংগলে বান যাকে আমাক একেবাৰে শেষ কৰি পেলালে
সকলো শেষ হৈ গ'ল বানে মোৰ সকলোখিনি লৈ গ'ল তহঁতি মোক মৰিবলৈও যাবলৈ নিদিলি বানেগড়ৰ গাঁওখনত কিবা এটা কৰিম বুলি সপোন দেখিব নোৱাৰিলোৱে বছৰেকৰ মূৰত খেতিখিনিও ভালকৈ কৰিব নোৱাৰিলোঁ চব বানে লৈ গ'ল আমাৰ নিচিনা সাধাৰণ মানুহক প্ৰত্যেক বছৰে বানপানী আমাক টুঙা কৰি আহিছে কি কৰোঁ উপায় নাইকিয়া হ'ল নীতিগ্ৰস্তই এই আমাৰ নিচিনা সাধাৰণ মানুহক একদম বানগ্ৰস্ত কৰি পেলালে এইটো কথা কিন্তু তই ঠিক ক'লি প্ৰত্যেক বছৰে বানে গৰকা লোকসকলক বানে ক্ষতিগ্ৰস্ত কৰা লোকসকলক চৰকাৰে এবাৰ হ'লেও চকু মেলি চাব লাগিছিল এটা কথা কিন্তু সঁচা যে চৰকাৰে বানগ্ৰস্ত ৰাইজসকললৈ আঁচনিসমূহ প্ৰদান কৰিছে যদিও যিসকল লোকে আচলতে সৰ্বসাধাৰণ লোকে সেই আঁচনিটো পাব লাগিছিলে কিছুমান কূটনৈতিক মনোভাৱৰ কাৰণে সেই আঁচনিৰ পৰা কিন্তু এতিয়াও বঞ্চিত হৈ আছে আৰু তেনেকুৱা ধৰণৰ দুৰ্নীতিৰ মেৰপাকত পৰি যোৱা বছৰ নিৰ্মাণ কৰা মথাউৰি একে বছৰতে ভাঙি চুৰমাৰ হৈ গৈছে সৰকাই যি হ'ল আৰু দুখৰ সংসাৰখন এনেদৰে নিমিষতে থান বান হৈ যাব নিদিবি গোটেই গাঁওখন যেতিয়া বানত বিধগ্ৰস্ত হৈছে তেতিয়া নিশ্চয় কিবা এটা সমাধান ওলাবই এই চুটি ছবিখনৰ যোগেদি চৰকাৰলৈ এটি ক্ষুদ্ৰ অনুৰোধ জনাইছোঁ যে প্ৰত্যেক বছৰে যিসমূহ অঞ্চল বানপানীত কবলত পৰি আহিছে সেইসকল লোকক চৰকাৰে 1 মিনিটো পলম নকৰি তাৎক্ষণিকভাৱে উদ্ধাৰৰ আৰু সহায় কৰিব লাগে আৰু বানপানীত পৰা লোকসকলে গম পায় যে তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা আনে কোনোৱে নুবুজে সেইবাবে চৰকাৰলৈ অনুৰোধ তেওঁলোকক তাৎক্ষণিকভাৱে সহায় কৰিব লাগে আৰু আমাৰ এটি সৰু অনুৰোধ আমাৰ সাধাৰণ মানুহ বুলি ভাবি বানগ্ৰস্তৰ ৰাইজসকলৰ আৰ্তনাদ আৰু আমাৰ বিননি শুনি আপোনালোকে যদি বানগ্ৰস্তৰ ৰাইজসকললৈ একো দুৰ্নীতি নোহোৱাকৈ কিছুমান আঁচনি আগবঢ়াব খোজে তেতিয়াহ'লে আমি অনাগত দিনত কৃতাৰ্থ হ'ম আৰু বানগ্ৰস্ত ৰাইজসকলৰ দুখ দুৰ্দশা একেবাৰে নাইকিয়া হৈ পৰাটো নিশ্চিত ধন্যবাদ